মোৰ পিঠিখন বহল আছে চাগে, বহল কৰিব নালাগে বেলেগে। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওক ফ্ৰেণ্ডছসকল, এতিয়া বৰ্তমান ৰাতিপুৱা 5টা বাজিছে আৰু মই চাইকেল মাৰি আহি আছোঁ। জিমলৈ। এই ৰাতিপুৱাৰ পৰিৱেশটো মই আপোনালোকক এবাৰ দেখুৱাওঁ বুলি ভাবিছোঁ। সঁচাই কিমান এটা সুন্দৰ পৰিৱেশ। ঠাণ্ডাটো অৱশ্যে আছে, কিন্তু চাইকেল মাৰিলত গৰম উঠি আহিছে আৰু ভালো লাগিছে। আমাৰ যিসকল শুই আছে তেখেতসকলেতো এতিয়া ৰাতিপুৱাৰ এইটো পৰিৱেশ দেখা নাই, আৰু বহুখিনিতো ঠাণ্ডা বুলি 8টামান বজালৈকে শুবই। গতিকে তেওঁলোকক মই ৰাতিপুৱাৰ 5টা বজাৰ পৰিৱেশটো অকণমান দেখুৱাওঁ বুলি ভাবি পেলাই ভিডিঅ'টো কৰিছোঁ। এয়া চাওক। এয়া চাওক, চাৰিওফালে কুঁৱলী। আমাৰতো এতিয়া অসমত মানে বিশেষকৈ সেইদিনা ডিব্ৰুগড় মৰাণ চাইডে শিলপৰি যিটো পৰিৱেশ হৈছিল, আৰু তাৰ ফলতে ঠাণ্ডাটো এইকেইদিন বহুত বেছি হৈছে বুলি ভাবিছোঁ। আৰু ভাবিছোঁ নহয়, আচলতে হয়েই, সেইকাৰণে বহুত বেছি হৈছে। গাড়ীও চাওক মানে ইমানেই ফগ, তাৰ কাৰণে এই ৰাতিপুৱা 5টা, 5:30 বজাতো লাইট জ্বলাই আহিবলগীয়া হৈছে, ইণ্ডিকেটৰ মাৰি আহিবলগীয়া হৈছে। ফ্ৰেণ্ডছসকল, এইখিনিতে এটা কথা কওঁ বুলি ভাবিছোঁ। মানে কথাটো হ'ল পিঠি মানে আপোনালোকে বুজিয়ে পাইছে। আমাৰ গাৰ এটা অংশ হৈছে পিঠি, আমাৰ বেক চাইডটো। আৰু এই পিঠিখন এনেকুৱা এডোখৰ মানে চৰ চাপৰিৰ মাটি নহয়, বা এই কোনো চৰকাৰী মাটি নহয় বোলে আজি এইটো পাৰ্টি আহিলে তেওঁলোকৰ নিজৰ মানুহ বহুৱাই ল'লে, আকৌ কাইলৈ বেলেগ এটা পাৰ্টি আহিলে তেওঁলোকে এইখিনি উচ্ছেদ কৰি আকৌ তেওঁলোকৰ নিজৰখিনি বহুৱালে। গতিকে সেই পিঠিখন তেনেকুৱা কোনো ধৰণৰ চৰকাৰী মাটি নহয় বা কোনো চৰ চাপৰিৰ মাটি নহয়। মই কথাটো এইকাৰণে কৈছোঁ, কাৰণ আমাৰ এজন বহুত মানে ভগৱান সদৃশ, তেওঁৰ কোনোবা এখন জগতত তেওঁ ভগৱান সদৃশ, আৰু তেওঁক ভগৱান বুলি বহুতে মানে কয়, কিন্তু আকৌ ভগৱানৰ মুখত কিছুমান কথা শোভা নাপায়। যেনেকৈ এই পিঠি বহল কৰি দিম, এটা শব্দ শুনিছোঁ, আৰু এনেকুৱা এখন মজিয়াত কৈছে, সেই মজিয়াখনত বিশেষকৈ শোভা নাপায়। আপোনাৰ কিবা এটা বস্তু হয়, আপুনি কোনোবা এটা লাইনত আপুনি ঈশ্বৰ, আৰু কোনোবা এটা লাইনত আপুনি নহ'বও পাৰে, আৰু সেইটোক যদি কোনোবাই কয় সেইটো আপুনি বেয়া পাব পাৰে, কিন্তু কিছুমান বাক্য ক'ব নোৱাৰে বা ক'ব নালাগে। আৰু বিশেষকৈ মই ভাবোঁ, এই যে আমাৰ সামাজিক মাধ্যমততো আমাৰ নিচিনা মানুহে তেনেকুৱা শব্দ ক'লে দেখোন আমি হয়তো জেল খাটিব লাগিব। কাৰণ ছ'চিয়েল মিডিয়াত যিকোনো কথা, মানে এইবিলাক কথা এনেকুৱা ধৰণৰ কাৰোবাক মাৰিম পিটিম বুলি কোৱা কথাবোৰতো ছ'চিয়েল মিডিয়াত ক'লে এইটোতো মানে আইনীভাৱে তেওঁ আইনমতে দণ্ডনীয় হয়। গতিকে কিন্তু এতিয়া একো নাই, আমাৰ আইনখনো এনেকুৱা হৈছে, মানুহ বিশেষে তেনেকুৱা কিছুমান পৰিস্থিতি আহিছে। আজিকালি সঁচা কথা ক'বলৈ গ'লে হয়তো ক'ত থাকিবলগীয়া হ'ব পাৰে তাৰো ঠিক নাই। কিন্তু মই এই কথাটো এইকাৰণে ক'লোঁ যে মই কাকো সমালোচনা কৰিবলৈও যোৱা নাই, প্ৰয়োজনো নাই, কিন্তু তথাপিতো যিটো সত্য সেইটো কৈছোঁ যে এতিয়া মোৰ পিঠিখন হয়, আমি জিম কৰোঁ, জিম কৰি আমি পিঠিখন বহল কৰিছোঁ। বহুত কষ্ট হয় কিন্তু আমি পিঠিখন বহল কৰোঁতে। এয়া আহি জিম পালোহি। মই কৈ আছিলোঁ যে হয়, আমি জিম কৰোঁ, আৰু জিম কৰি আমি পিঠিখন বহল কৰিছোঁ।
এইটো এটা প্ৰগ্ৰেম আছে বেক বা লেটিছ বুলি কয় জিম কৰাসকলে বুজি পাব বহুত কষ্ট হয় বহুত কষ্ট কৰি পিঠিখন বহল কৰিছোঁ কিন্তু এতিয়া কৈছে আৰু যে পিঠি বহল কৰি দিম আৰু ইমান সহজতে পিঠিখন কোনো কাকো পাতি নিদিয়ে বহল কৰিবৰ কাৰণে কথাটো কিয় কৈছোঁ সেইটো আপোনালোকে নিশ্চয় গম পাব চাগে আজি নাপালেও কাইলৈ গম পাব কিন্তু যিটো সত্যটো ক'বই লাগিব বাৰু বাকী যি কি নহওক আপোনালোক সকলোকে মই ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাম বুলি ভাবি পেলাই এনেই দেখুৱালোঁ আৰু এয়া চব বৰ্তমান মই আহি জিম পালোহি এতিয়া জিমত সোমাম এক্সাৰচাইজ কৰিম নিজেই নিজৰ পিঠি বহল কৰিম সেয়াই কৰিম কিন্তু বেলেগক পিঠি বহল কৰিবলৈ নিদিওঁ এয়া আহি জিম পাই গ'লোঁ এয়া জিমত আমাৰ এয়া ইতিমধ্যে এয়া বিজয় আৰু আমাৰ দেৱদা আহি পালেহি জিম ৰাতিপুৱাই এতিয়া আমি নিজৰ কামত লাগি যাওঁ ন বাকী চিন্তা বাদ দি নিজৰ কামত লাগিব লাগে
পিঠিখন বহল আছেই চাগে, বহল কৰিব নালাগে বেলেগে। এয়া ফ্ৰেণ্ডসকল, পূৰা 1 ঘণ্টা এক্সাৰচাইজ কৰি দিলোঁ। ভাল লাগিলে, ঠাণ্ডাটো গৰম উঠিলে আৰু বহুত দিনটোৰ কাৰণে নিজকে ফ্ৰেছ লাগিব। গতিকে বাকী কথা আমাৰ ভাবিবলৈ দৰকাৰ নাই, কোনে কি কৰে কৰি থাকক। দৈনন্দিন নিজৰ কাম কৰিব লাগে, বিন্দাছ চলি থাকিব লাগে। গতিকে মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু বহুতে হয়তো বেয়াও পাব পাৰে, ভালো পাব পাৰে, নাজানো আৰু। যি ভাবে। বাই বাই।